সুপ্ৰিষ্ণা মোৰ ইউটিউব চেনেল পৰিছ কিটচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই আজি আপোনালোকৰ কাৰণে দুটা সৰু মাছৰ ৰেচিপি লৈ আহিছো, যি দুটা বনাবলৈ খুব ইজি আৰু খাবলৈ কিন্তু সিমানেই সোৱাদ লগা হয়। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মোৱা মাছ কেইটা প্ৰথমতে আমি মাছ কেইটা সাফা কৰি লওঁ। আৰু এয়া কিবাকে মাছখিনি আমাৰ বসা হৈ গ'ল। মায়ে ময়ে মিলি কিবাকে বাছিলো। সৰু মাছ খাবলে ভাল, কিন্তু বাছুতে 1 ঘণ্টামান সময় লাগিল কিবাকে। তথাপি আৰু এতিয়া বলক ৰান্ধিবলৈ যাওঁ। এতিয়া ইয়াত নিমখ হালধিখিনি সানি থৈ দিম। তাৰপিছত মাছখিনি ভাজি লম। আৰু মই আজি আপোনালোকক সৰু মাছৰ দুখন ৰেচিপি বনাম বুলি কৈছিলো যে, এখন বনাম সৰু মাছৰ পিয়াজি আৰু আনখন হ'ব সৰু মাছৰ আদা জ্বলা। গতিকে বলক তাৰ কাৰণে যোগাৰখিনি কৰি লওঁ। আৰু এয়া আমাৰ মাছখিনি ভাজি হৈ গ'ল। আৰু এয়া আমাৰ মাছৰ পিয়াজিখন বনাবলৈ আমাক লাগিব দুটা পিয়াজ, কেইফুটামান নহৰু আৰু দুটা জলকীয়া। আমাৰ মাছৰ পিয়াজিখনত অকল এইখিনি আইটেমেই লাগিব। একেবাৰে কম উপকৰণত এই আঞ্জাখন হৈ যায়। গতিকে বলক আৰম্ভ কৰোঁ। প্ৰথমতে কেৰাহীখনত মিঠাতেল অকণমান লৈ লৈছো। আৰু তেলখিনি গৰম উঠাত ইয়াত দিছোঁ জিৰা অকণমান। তাৰপিছত ইয়াতে পিঁয়াজখিনি দি কিছু সময়ৰ কাৰণে ভাজি থাকিম। আৰু পিঁয়াজখিনি এনেদৰে কিছু সময় ভাজি লোৱাৰ পিছত ইয়াত দিছোঁ সোৱাদ অনুযায়ী নিমখ, হালধি, লগতে দিছোঁ অকণমান জিৰাৰ গুড়ি। আৰু এই আঞ্জাখনত মছলা বুলিবলৈ এইখিনিয়েই দিয়া যাব। এতিয়া মছলাখিনি ভালদৰে মিক্স হোৱালৈ কিছু সময়ৰ কাৰণে আকৌ ভাজি ল'ম, যাতে পিঁয়াজখিনি অকণমান সিজাৰ নিচিনা হয়। আৰু এতিয়া ইয়াত দিছোঁ ডাঙৰকৈ এচামুচ আদা নহৰুৰ পেষ্ট। আৰু আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈ আৰু কিছু সময় ভাজি ল'ম। আৰু এনেদৰে কিছু সময় ভাজি থকাৰ পিছত আদা নহৰুখিনি চাওকচোন ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মই ইয়াতে দিছোঁ সৰু মাছখিনি। আৰু এইখিনিও অকণমান আদা নহৰু আৰু পিঁয়াজৰ সৈতে ভালদৰে মিক্স কৰি ভাজি ল'ম। দেখিবলৈ খুব টেষ্টি লাগিছে ন? আপোনালোকে এনেদৰে শুকানকৈও ভাজি খাব পাৰে, কিন্তু মই এইখিনি ভালদৰে মিক্স হোৱাকৈ অকণমান গৰম পানী ইয়াত দি দিছোঁ। আৰু এনেদৰে পানী দিলে মাছৰ ফ্লেভাৰটো পিঁয়াজত আহি যাব আৰু পিঁয়াজ আদা নহৰুৰ টেষ্টখিনিও মাছত ধুনীয়াকৈ গুচি যাব। তাৰপিছত ইয়াতে দিছোঁ এটা কেঁচা জলকীয়া। আপোনালোকে জ্বলা বেছিকৈ খায় যদি অকণমান বেছিকৈও জ্বলা দিব পাৰে। আৰু এতিয়া আমাৰ মাছৰ পিঁয়াজিখনত কৰিবলগীয়া কাম শেষ। এইখিনি এনেদৰে উতলি থাকিব। এতিয়া আমি আমাৰ মাছৰ আদা জ্বলাখনত কি কি লাগিব আপোনালোকেতো নামটোতে গম পাইছে, আদা আৰু জলকীয়া। মানে ইয়াতে লাগিব আদা অকণমান, জলকীয়া অকণমান, আৰু এয়া মই আনিবলৈ গৈছোঁ আদাৰ পাত। আৰু এই আদাৰ পাত দিলে এইখন আঞ্জাত খুব এটা ধুনীয়া টেষ্ট আহি যায়। গতিকে আমাৰ বাৰীৰে এয়া আদাৰ পাত মই আজি আদা জলকীয়া মানে মাছৰ আদা জলকীয়াখনত ব্যৱহাৰ কৰিম। আৰু মই এয়া আদাৰ পাত ছিঙি আহোঁ মেনি চাওকচোন আমাৰ মাছৰ পিঁয়াজিখন ধুনীয়াকৈ ৰেডি হৈ গৈছে। খাবলৈ খুবেই টেষ্টি হয়। আৰু আপোনালোকেতো দেখিছে কিমান দেখিবলৈ টেম্পটিং লাগিছে, হয়নে? গতিকে এইখনটো আমাৰ হৈ গ'ল। এইবাৰ আমি যাম নেক্সটখনলৈ, মানে মাছৰ আদা জলকীয়া। আৰু এয়া মই কৈছোঁৱেই নহয়, উপকৰণৰ ভিতৰত আমাৰ আদা অকণমান, জলকীয়া এটা আৰু এয়া আদাৰ পাত কেইখিলামান,
গতিকে বলক আৰম্ভ কৰোঁ। প্ৰথমতে আকৌ কেৰাহীখনত মই লৈ লৈছোঁ অকণমান মিঠাতেল আৰু তাত দিছোঁ মই প্ৰথমতে ভাজি লোৱা মাছখিনি পুনৰবাৰ। তাৰ পাছত ইয়াত দিছোঁ মই আদা বটি লোৱাখিনি আৰু এইখিনি প্ৰায় এচামুচমান হ'ব আৰু এইখিনি কিছু সময়ৰ কাৰণে ভাজি ল'ম। একেবাৰে কম সময়ৰ কাৰণে ভাজিলেও হৈ যাব, ইমান সময়ৰ কাৰণেও ভাজিব নালাগে। আৰু তাৰপিছত দিছোঁ মই আদাৰ পাত কেইখিলা, অকণমান কেইখিলামান মই কাটি দিছোঁ আৰু কেইখিলামান এনেদৰে গাঁঠি মাৰি দিছোঁ। তাৰপিছত কিছু সময়ৰ কাৰণে এইখিনি অলপমান ভাজি ল'ম। আৰু মছলাৰ ভিতৰত ইয়াতে মই অকল দিম নিমখ আৰু হালধি, বাকী একো মছলাই ইয়াত ব্যৱহাৰ নহয়। তাৰপিছত অকণমান ভাজি লৈ ইয়াতে দিছোঁ মই ভোট জলকীয়াৰ অকণমান। আপোনালোকে যদি জলকীয়া বেছিকৈ খায় পৰিমাণটো বেছিকৈও দিব পাৰে, মই কমকৈ খাওঁ কাৰণে অকণমান কমকৈ দিছোঁ। আৰু সেইখিনিৰ পিছতে ইয়াতে মই দি দিছোঁ গৰম পানী। আৰু গৰম পানীখিনি দিয়াৰ পিছত আমাৰ আঞ্জাখন বনোৱা কাম শেষেই হৈ গ'ল। এইখিনি ধুনীয়াকৈ উতলি পানীখিনি শুহ গ'লেই আমাৰ আঞ্জাখন হৈ ৰেডি হৈ যাব। কিমান যে ধুনীয়া আদাৰ গোন্ধ এটা আহি আছে এই সময়ত। আৰু আপোনালোকে চাগে মন কৰিছে এই দুখন আঞ্জা বনাবলৈ একেবাৰে কম সময়ৰ দৰকাৰ হয়, কিন্তু গৰম ভাতৰ লগত এই দুখন মাছৰ আঞ্জাৰ জুতি আপোনালোকে কি ক'ব আৰু, খুবেই ভাল লাগে খাই। আৰু এয়া আমাৰ সৰু মাছৰ আদা জলকীয়া আঞ্জাখনো ৰেডি হৈ গ'ল। আৰু এয়া দুপৰীয়াৰ সাজত মোৰ আছিল আজি গৰম গৰম ভাত, সৰু মাছৰ পিয়াজি আৰু লগত আছিল সৰু মাছৰ আদা জলকীয়া। আৰু লগত মই কেইডোখৰামান তিয়ঁহো কাটি লৈছিলোঁ। আৰু এই সৰু মাছৰ আঞ্জা দুখন একেবাৰে কম সময়তে আৰু কম উপকৰণৰ দ্বাৰাই ৰেডি হৈ যায়। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, তেতিয়া গম পাব খাই খুবেই ভাল লাগে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো বজাই থৈ দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে আগতীয়াকৈ গম পাই যায়। গতিকে পুনৰবাৰ এনেদৰে ধুনীয়া টেষ্টি ৰেচিপি লৈ অহাৰ আশাৰে ধন্যবাদ।